এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি অফিচৰ পৰা আহি টাউনতে বিশেষ কাম থকাৰ বাবে ওলাই আহিলোঁ। তাৰপিছত কামখিনি কৰি হাতত বহুতখিনি সময় আছিল, ভাবিলোঁ মহেশ ধাম চাম বুলি। বহুত দিনৰ পৰা ভাবি আছিলোঁ, শুনিও আছিলোঁ, কিন্তু গৈ পোৱা নাই। কিন্তু আজি সেই বিশেষ দিনটো আহি পৰিল, গতিকে চাবলৈ গ'লোঁ। প্ৰথমে বাবাক দৰ্শন কৰিবৰ বাবে মই চাকি বন্তি ধূপ এনেকৈ লৈ ল'লোঁ। ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায়, ডম্বৰু হওক, মালা হওক, ৰুদ্ৰাক্ষ হওক, কিবাকিবি বহুতেই পোৱা যায়। বন্তিখিনি লৈ মই এয়া বাবাৰ অভিমুখে ৰাওনা হ'লোঁ। ইমান ওপৰত আছে বুলি ভবা নাছিলোঁ, কিন্তু ইয়াতে ইমানেই চিৰি আছে, প্ৰায় 500মান চিৰি আছে। পাহাৰৰ মাজত পাথৰৰ মাজে মাজে এই চিৰিবোৰ নিৰ্মাণ কৰিছে। বহুতেই ভাগৰ লাগি গৈছে, মোৰ উশাহ নিদ হৈ যোৱা নিচিনা লাগি গৈছিল। বয়সস্থ মানুহবিলাকে ইয়াতে উঠিব নোৱাৰিব চাগে এদিনীয়া। ফাইনেলি আহি পালোঁ বাবাৰ স্থান। ইয়াতে ভক্তসকলে সেৱা সৎকাৰ কৰিয়ে আছে, ময়ো আহি পালোঁ। বহুত ধুনীয়া ঠাই হয়, এটা শান্তি পৰিৱেশ থকা যেন লাগে নিজকে। বাবাৰ দৰ্শন পালে মই এনেও ধন্য হৈ যাওঁ, বহুতেই মই ভাল পাওঁ। তাৰপিছত ময়ো বন্তি চাকি ধূপখিনি লগাই বাবাৰ দৰ্শন কৰিলোঁ, পূজা পাতল কৰিলোঁ। কি নিয়ম আছে সেই গোটেইখিনি কৰি মেলি, আৰু তলতো এভাগ আছিলে, তাতো মই ধূপেৰে সেৱা ল'লোঁ। সঁচাকৈ মই আজি বহুতেই শান্তিৰ মনেৰে মই ভগৱান দৰ্শন কৰিব পালোঁ। তাৰপিছত ইয়াত দেখিছিলে তেওঁলোকে কিবা কৈ আছে, আপোনালোকে শুনিছোঁ। এইটো হ'ল মেইন থান এখন, আকৌ গণেশ আছে। তাত চাই আহি আকৌ কৈলাশ বুলি লেখা আছে, তাৰ পৰা নামি পুৱা পাৰ গ'লে বিষ্ণু মন্দিৰ পায়। বিষ্ণু মন্দিৰ পাৰ হ'লে জগন্নাথ পায়। আকৌ জগন্নাথৰ কিনাৰেদি এটা সম্পত্তি গৈ আছে, তাই দি গ'লে গৈ একেবাৰে পদুম পুখুৰী পাব। তুমি ত্ৰিপুল দাইলেও অতি ওপৰলৈ উঠিব লাগিব, এইখিনি লগতেই গছডালৰ লগতে যিটো ওপৰলৈ ৰাস্তাটো যে ওপৰলৈ গৈছে, গ'লে কৈলাশ পায়। তাৰ পৰা নামি সেই কুঁৱা পাৰ সখতি দি গ'লেহে বিষ্ণু পায়। মোবাইলৰ মেইন কাহিনী দৃশ্যটো তাৰ ওপৰতে দেখি থাকিবা, ওপৰত গ'লে। এই দেউৱে কৈ আছিলে ক'ত কি আছে, ক'ত যাব লাগে, কিন্তু মোৰো সময় ইমান নাছিলে। তথাপিও যিখিনি পাৰোঁ চালোঁ। ইয়াৰ গণেশ বাবা মন্দিৰ এটাও আছে, আৰু এয়া দেখিছেনে পাথৰৰ মাজে মাজে সৰু সৰু থিয় চিৰি আছে, তাতো বাবা আৰু পাৰ্বতী মা আছে। আৰু ইয়াতে ভক্তসকলে বনাই খাব পৰা নিজে সুবিধাও আছে। ওপৰলৈ আৰু বিশেষ মই নগ'লোঁ, ইয়াতে থাকি সেৱা সৎকাৰখিনি কৰি পূজা পাতল কৰি মই গুচি আহিব লগা হ'ল, কাৰণ সন্ধিয়া হৈ যাব ঘৰলৈ আহোঁতে। গতিকে আজিলৈ ইমানেই আছিল, কিন্তু জেগাটো গৈ ইমানেই ভাল লাগিল। আপোনালোকেও যাব। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।